মাক জীয়েক দুয়োজনী আমি ৰেডি বিয়ালৈ বুলি। আগৰ ভিডিঅ'টোত কৈছিলোঁ যে এইবাৰ বহু দিনৰ পাছত ঘৰলৈ আহিছোঁ আৰু এখন বিয়াও আছে এইবাৰ। আমাৰ তিনি সুন্দৰী ৰেডি। বিয়া ঘৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। খুব ধুনীয়া লাগিছে ডেক'ৰেশ্যনখিনি। আৰু আজি হৈছে জোৰোণ আৰু আমি সকলো জোৰোণ আদৰিবলৈ ৰৈ আছোঁ। আৰু বিয়াখন হৈছে আমাৰ ঘৰৰ ওচৰৰে খুৰাৰ ছোৱালী এজনীৰ। তাইৰ নাম চন্দনা। আমি সকলোৱে চিম্পী বুলি মাতোঁ। এয়া পাছফালে পূৰা ব্যস্ত হৈ আছে তাই। 11টামান বজাত এয়া জোৰোণ আহি পালেহি। জোৰোণ আদৰাৰ পাছত এয়া ৰভাৰ তলিলৈ লৈ অনা হ'ল। আৰু এইফালে আমি কইনা উলিয়াই নিবলৈ লৈছোঁ ভিতৰৰ পৰা। জোৰোণৰ পাছত ভকতক এয়া সেৱা লৈছে কইনাই। আমাৰো ফটো উঠা আৰম্ভ হৈ গ'ল লাহেকৈ। এয়া লগৰ কেইজনীক লগ পালোঁ বহু দিনৰ মূৰত। ঘৰুৱা বিয়াখন ওলালে সেইটোৱে বেছি ভাল লাগে। সকলোকে আচলতে লগ পোৱা যায়। ফাইনেলি আমাৰ পেট পূজা কৰাৰ সময় হৈ গ'ল। শেষত আপোনালোকক অকণমান লোভ লগাই দিছোঁ আৰু দেই। খানাও কিন্তু বিৰাট টেষ্টি হৈছিলে।